ঘৰৰ পৰা আনি বা কিনি আনি খাৱাৰ মজাটো বেলেগ আৰু এনেকৈ চুৰ কৰি চুৰ মানে কি আৰু মনে মনে পাইছোঁ আমি চুৰ কৰি খাৱাৰ মজা বেলেগ। তো এই গাইজ স্বাগতম টু হিৰক ব্লগছ। আজিকালি মানে এনেকুৱা হৈ গৈছে কেৱল ভিডিঅ' ভাত খালে মেগি খালে চাহ খালে মানে কেৱল ভিডিঅ'। আজি আম খাম আমি এইফালে যাই আছোঁ আৰু আপোনালোকে চাব লাগে। আৰু এইফালে মোৰ লগত নেনে আছে আৰু আমি আজি যোনডাল আম খাম ঘৰৰ আম নহয় বা কিনা আম নহয়, আমি চুৰ কৰি আম খাম। ইফালে এইখন ঘৰ আছে, এইখন ঘৰৰ আম এইডাল আৰু এইডাল আমি খাম। দাঙি দি এই মজা। এতিয়া আমি ডেষ্টিনেশ্যন পাইছোঁহি, ইফালেদি যাব লাগিব। অপশ্যন নাইবা বঢ়িয়া। মই আহিলোঁ ফাইনেলি গাইছ, মই আহি পালোঁ। আৰু এইফালে এতিয়া আমৰ গছত উঠিম আৰু আম পাৰিম। সেইটো মনে মনে যদি গম পাই মানে সিহঁতৰ মানুহে দিব আমাক পা না কিয়া মনে 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 মনে। আৰু আমি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পালোঁ। আমাৰ আমৰ গাছ কিন্তু মনে মনে মানে বহুত ধূলি গলি চেষ্টা কৰি গম পাব আৰু আমাক কাম দিব। সেইবিলাক ধৰ্মেন্দ্ৰ নেনে আম ওপৰত আছে বাবা কিমান নাই বুলি কওঁ যাওক গোটেই লাল হে বজা। আৰু এইফালে মই নেনে ওচৰত আহিছোঁ। আৰু আম মানে ঘৰৰ পৰা আনি বা কিনি আনি খাৱাৰ মজাটো বেলেগ আৰু এনেকৈ চুৰ কৰি চুৰ মানে কি আৰু মনে মনে পাইছোঁ আমি চুৰ কৰি খাৱাৰ মজা বেলেগ। আৰু এতিয়া গাছত উঠছি কিন্তু আম এটাও পোৱা নাই, কিন্তু আমি যেনেকৈ নহয় আম খামেই আৰু যেনেকৈ নহওক মানে খামেই। এফালে নেনে উঠছি যদি টেনশ্যন নাই আৰু আম পামেই। আৰু যিডাল আম আমি পাই আহিছোঁ মানে গৃহস্থ মেইন মানুহটো একদম সাংঘাতিক আছে। আৰু এইফালে আম আমাৰ সেইফালে আছে 2টা 3টা, এইফালে আছে 2টা 5টা হ'ল আৰু 5টামান হ'লে হ'ব। আমি আম পাৰা আৰু এই ঘৰৰ গৃহস্থৰ ঘৰৰ আমি আম পাৰ পাইছোঁ। যদি কিবাকে গম পাই পালা খামে আম খামে কি হ'ল তাতে তোমালোক বহি আছা ৰাখো আম পাৰ গাছৰ ওপৰতে খাই আছা পাৰ এই তো ওজন চোজন নাই এপিমান চলি উঠি যায় বেলেগ সৰসৰে লৰাই দিকে যা। যা উঠি যা তো এনে মুখতহে এনে বেলেগ একো নাই এনে হয়নে নহয় গো মুখতহে তোৰ বেলেগ একো নাই কোনো নাই উঠি যা এটা বহুত ভয় মানে মানুহটো যোনটো মানুহৰ এডাল গাছ ডেঞ্জাৰ আছে। যদি গম পাই একবাৰ আমাক এই খালটো পচিলোঁ যে আমি যি খেদিছিল আমাক তো আছিল নে নাই খেদিছিল আমাক। তো গাইজ ফাইনেলি গাছৰ ওপৰ পালোহি আৰু মই নেগিলে একোখন নহয় যে মই আম পাৰিম। তো গাইজ ফাইনেলি মই গাছৰ ওপৰ পালোহি আৰু এহঁতে এইখিনিৰ পৰা উঠি আছিল আম পাইছে 5টা। এতিয়া মই 5 মিনিটত 10টা আম পাৰি দেখাই আছোঁ। চলক তো গাইজ আজি আম খোৱা ভিডিঅ'টো ইমানেই আছিল, গম ধৰছি। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল ভাল ভিডিঅ' আহি আছে। তো আজিলৈ ইমানেই, বাই।